Hey guys, welcome back to my YouTube channel Lidip's Gallery. আৰু মোৰ লগত আছে আমাৰ মিনময় বিকাশ চৌধুৰী। আমি কেমেৰা কৰিব আহিছোঁ মানে আমাৰ ঘৰৰে মানে মোৰ ভতিজাৰ জন্মদিন, কিন্তু মই দেখাত মানে আমাৰ গাঁৱত আমি দেখাত চবতছে ডাঙৰ বাৰ্থডে হ'ব গৈ আছে আৰু সেইকাৰণে ভাবিলোঁ ব্লগটো বনাওঁ। মোৰে দাদাৰ ছোৱালীৰ বাৰ্থডে। চ' চাই লওক, এনেকৈ পেণ্ডেল দিয়া হৈছে। হেপ্পী বাৰ্থডে কিবা কিবি উল্টি আছে, ভিতৰত যাওঁ। ইফালে বক্স আছে, বাইদেউ বক্সত আছে মাৰি হ'ব ন? অঁ মাৰি চাই লওক। ইফালে আমাৰ MS ধোনী লাভাৰ আছে ফুচকা দি। আজি CSK গুজৰাটৰ ফাইনেল আছে, আমি কাপটো দাঙিম ৰাতি না কি? CSK ৰাতি কাপটো দাঙিম আৰু ইফালে ফুচকা। আৰু ইফালে আমাৰ কফি আছে আৰু আমাৰ হেৰিৰ বাৰ্থডে গাৰ্লৰ মা বৌ। কেনে খবৰ? আৰু ভিতৰৰ ফালে দেখাই আছোঁ আপোনালোকক। ইয়াতে খোৱা হ'ব আৰু এইবিলাক ঠাইত খোৱা হ'ব। কেকটো ক'ত কাটব? কেক ক'ত কাটব? চ' কেকটো কাটব আৰু দেখাই আছোঁ আপোনালোকক। আমাৰ ৰিম্পি ৰেডি, কেকটো ইয়াতে কাটা হ'ব ন? বঢ়িয়া। আমাৰ MBC আজি ফটো মৰাকৈ কেক ৰাখিছোঁ, মানে মই ভ্লগ বনাই থাকিম না, মই মাজে মাজে মাৰি থাকিম, ইও মাৰিব। হেপী বাৰ্থডে, হেপী বাৰ্থডে কৈ দিয়া, থেংক ইউ কৈ দিয়া। তাই লাজ কৰে আজিকালি মোক। কি খবৰ? বঢ়িয়া। চেনেলৰ লিংকটো মই দি দিম তলত। আৰু ইহঁত আছে মানস, ইফালে ৰাকেশ, ইয়াতে ৰিচিপশ্যনত আছে আজি। কেনে লাগিছে আহি? ভালে লাগিছে। বঢ়িয়া। এইফালে খুৰাহঁতে বনাই আছে এই কণী আৰু এইবিলাক এতিয়া বনাই আছে। আৰু ইফালে অ' দাদা কেনে লাগছে? ভাল লাগছে। বিয়াৰ দৰে হৈছে ন? আইটেম কি কি আছে? মানে পনীৰ আছে, মাংস আছে, হাঁহৰ মাংস, ভাজি, পাঠা, ব্ৰইলাৰো, হাঁহ পাঠা ব্ৰইলাৰ চব কণী পনীৰ। এইফালে মাছো আছে। আমাৰ গৌতম দা ভঁৰালত নেকি? ভঁৰালত নহয় দেই, আমাৰ এইটো আছে। ইফালে বনাই আছে জিলাপি আৰু হেৰি মানে তুলনি বিয়াতছে ডাঙৰ আৰু নেকি? মানুহ কি 400 হ'ব না? 500 প্লাছ হ'ব পাৰে। গাঁৱৰ মানুহ গোটেই মাতিছে আৰু সাংঘাতিক আৰু সাংঘাতিক। খাই দে মোৰ লগত আৰু বাৰ্থডে গেলৰ মা আছে, আমাৰ বৌ। হেৰি মানুহ কিমান হ'ব? 500 প্লাছ 500 হ'ব। আৰু মই দেখাত আমাৰ গাঁৱত এখনে চবতছে ডাঙৰ বাৰ্থডে। আৰু বাজেট কিমান মান? 3.5 লাখ। এখন তুলনি বিয়াৰ মান বাজেট। আমি 3.5 লাখ টকাত মোৰ চলিবলৈ হ'লে মই লণ্ডনত পঢ়ালৈ বাপাৰ ইমান নাহে বাৰ্থডে নাপাতিলো হয়। বাৰু ভাল লাগিল, শুভেচ্ছা থাকিল। তাই যাতে ভালকৈ পঢ়ি শুনি ডাঙৰ হয় আৰু এই আৰু না কি দোষ না কি? আমাৰ বুল্লুই তামাম ভ্লগ বনাই আছে আজি। এই লিংক মই দি দিম তলত, চাব। বঢ়িয়া। আইচক্ৰীম আহিবা নাই ন? তাই ফোন কৰি আছে। আইচক্ৰীম আহি আছে। টাইম কিমান লাগিব?
আইচক্ৰীমত খেলে মাৰবা দোষ আইচক্ৰীমো আহি আছে ৰাইজ আমাৰ আইচক্ৰীম দাদা দাদা ঘৰ ক'ত ৰাম দিয়া ৰাম দিয়া বঢ়িয়া গনে আমাৰ কইনাৰ দেউতাক এইটো ওলাই নাই দেখো অ চৰি বাৰ্থডে গেলৰ কইনাই আহি যায় এটা খাই লওঁ ৰ'ব পুৰা দেখ এটা দেখ বঢ়িয়া উঠাইছো চব ঘৰৰে মানুহ আজি আৰু জাষ্ট তুমি নোখোৱা নেকি জ্বৰ অলপ জ্বৰ হৈ আছে খাবা নেকি কেনা হিৰোজ বঢ়িয়া কি বঢ়িয়া বনায় নাম্বাৰ 1 ন নাম্বাৰ 1 আমাৰ হাজোৰ ফেমাছ সুনন্দ আপেলৰ ক্লাছ হয় না নহয় এইয়া এইফালে আইসক্রিম অ ৰস কেনে খবৰ তোৰ ৰাইজ অকল ভাত খাব পাৰিলো আমাৰ এই বাবুক ব্ৰইলাৰ দিব ইয়াক অলপ বেছিকে দিছা ইয়াক বেছিকে দিছা ব্ৰইলাৰ দিলি আৰু এইটো যে পাঠাৰ মাংস এইটো যে হাঁহৰ মাংস অলপ দি যা বাবু অলপ দি যা হ'ব দে এইটো হৈছে ব্ৰইলাৰ নালগে নালগে খাই ল আৰু ৰাইজ অকল কিবা কবি না খোৱাৰ আগত ভোজন মন্ত্ৰ খাবি নেকি ভোজন মন্ত্ৰ কি আছিল পাহৰিলো খাই ল ৰাইজ খাবি না মই কণীটো খাব নোৱাৰো দে ৰাইজ শাক দেই ৰাইজসকল আমি ভাতটো খাই ললো 3 নম্বৰ বেটছত এটা মানুহ চাৰ একবাৰ কেনাই সুন্দৰ বঢ়িয়া কেনে চলি আছে ডিউটি কেনে চলি আছে হেপী মেৰিড লাইফ হাজবেণ্ড আহা নাই দে ইয়াৰ অ বৌ কি খবৰ ভালে আছা দোষ কেনাই আজি তুমিয়ে মেইন এৱে মেইন আজি অ ভাত খাইছি না অ দিয়ক ৰাইজসকল ইফালে ফটো উঠা কাৰ্যসূচী চলি আছে এইটো ল চাব বঢ়িয়া বৌ হাৰি আছে এতিয়া 5টা বাজিল আৰু আহিব না মানুহ ৰাতি আহিব ৰাতিও মানুহ আহিব কিন্তু মই যাওঁ আৰু ঘৰত যাওঁ ৰাতি আহিব মানুহ IPLও আছে অলপ ফুল ৰাতি IPL চাম আৰু চেন্নাইক যাব পাৰিম আজি হ'ব জয় এইটোৱে আছিল এটা সৰুকৈ বাৰ্থডে ভ্লগ আৰু ইয়াতে ভ্লগটো সামৰণি মাৰিলোঁ হৈ আছে না আশা কৰি চাই ভাল পালে লাভ ফ্ৰম মাই হাৰ্ট লাষ্ট ভ্লগ সামৰণি মাৰো কিবা কবি নেকি লাষ্ট ভ্লগ শেষ মোৰ কি কবি ভাতত বেছি আৰু বহুত টাইম কষ্ট হ'ল আৰু ৰাতিপুৱাৰ পৰা আৰু মোৰ চেনেলটো সকলোকে ছাবস্ক্ৰাইব কৰি দিয়ে চয়নিকা ভিডিঅ' বুলি আছে নতুনকৈ খুলিছোঁ আৰু আশীৰ্বাদ কৰিব আৰু সকলোৱে ছাপোৰ্ট কৰিব আৰু সেইটোৱে বিচাৰোঁ বঢ়িয়া খালা না বহুত দিলে আছে ইয়াতে কষ্ট হৈছে বহুত চবৰে হৈছে কষ্ট ৰাতিপুৱাৰ পৰা লাগি আছে তাকেইতো ইমানতে সামৰণি মাৰিলোঁ লাভ ফ্ৰম মাই হাৰ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই বুলি কৈ দি বাই বাই বঢ়িয়া